হেল্ল' গাইজ, কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালেই। মই এতিয়া আপোনালোকক বেলেগ এটা ৰেচিপি দেখাব লৈছোঁ। এয়া বামি মাছ। অমিতাৰ লগত বনাম মই। অমিতা, আলু ধুনীয়াকৈ বনাম মই। জিৰা আৰু ধনিয়া পেষ্ট কৰি ল'ম। গোটা জিৰা, ধনিয়া আৰু লাও যিহেতু পাচলিৰে বস্তু পাইছোঁ মই বনাবলৈ লৈছোঁ। অমিতা অকণমান লৈছোঁ, বিলাহী দুটা, আলু দুটা, নহৰু, জলকীয়া আৰু মই দৈ কাটি পৰিষ্কাৰ কৰি তাৰপিছত ৰস মই বিলাহী, অমিতা, আলু, ধনিয়া, জলকীয়া, নহৰু ধুনীয়াকৈ কাটি হৈ গ'ল। চাটনি বনাবলৈ লাগিব। কেৰাহীটো যিহেতু গৰম হৈ আছে, পিঁয়াজ মই ইয়াত নিমখ হালধি দিয়া হৈ গ'ল। দিয়াৰ পিছত এতিয়া মই মিক্সিত গোটা জিৰা, ধনিয়া, জালুক, লং, দালচেনি, ইলাচি এই গোটেইখিনি মই ইয়াত পেষ্ট দি দিছোঁ। মই শুকানকৈ ভাজি মিক্সিত লৈছোঁ। মই তিয়াই পেলাই কৰা নাই। তিয়াই পেলাই কৰিলে বেলেগ এটা ফ্লেভাৰ আহে আৰু ভাজি পেলাই কৰিলে বেলেগ এটা ফ্লেভাৰ আহে। ইয়াত দিছোঁ। ইয়াত কম জুইত মই জুইত বনালে বেলেগ এটা সোৱাদ হয়, কিন্তু ব্যৱস্থা নাই। এই গতিকে মই কম স্কিমতে গেছতে সিজাম। সিজাই অলপ দেৰি পিছত মই ইতিমধ্যে